মুকেশ দাই এই কালি যে গায়কটো আনিছিলে কিমান ল'লে অ' হে 85 কোটি টকা ল'লে সেইটো বা গায়কে হ'লনে বাৰু তাৰ ৰূপে চাবা নে কিয়ে চাবা কাপোৰে চাবা সেইটো দেখোন গান গাই থাকোঁতে তলৰ কি বুলি কয় আণ্ডাৰ পেণ্ট ওলাই গ'লগৈ একেবাৰে দীঘল পেণ্টটো খোল খাই পিনি এনেকৈও গান গায়নে মানুহে ইমান পইচা দি আনিছে সিবা তাই কেইটকামান খৰচ কৰি পেণ্ট চোলা দুটামান ভাল আনি ল'ব নোৱাৰিলে খোৱা ধাৰি পাই উঠি আহিলে হ'বলাই দেই দীঘল পেণ্টটো সেই কমৰটো কি বুলি কয় সেই ঢিলা হ'বলাই একেবাৰে আণ্ডাৰ পেণ্টটো ওলাই গ'ল দেখিলে নাই বাৰু গোটেইখন নচাত মজগুল মই একদম হাঁহি কৈছোঁ নহয় ৰখাব পৰা নাই তাৰ কৰঙণৰ চুকত কিবা খজুৱতি এটা আছে খুব টিপা মাৰি ধৰিছে গানটো গাওঁতে মই ভাবিছোঁ ইয়াৰ কিবা এটা হৈছে খৰচ নিশ্চয় ইমান পইচা দি তাক আনিবলৈ আমাৰ ৰাকেশ এই কি বুলি কয় ৰাজকুমাৰ কি বুলি কয় দাই ধুনীয়া গালেহেঁতেন হেও ৰাকুদা কণা হেঁতেন নহয় 85,000 মান পোৱাহেঁতেন ৰাকুদাই গালেহেঁতেন ইমান টকা ডিমাণ্ড কৰি পিনি আকৌ কেনেকৈ আনিছে চা গানকেইটা একো ধৰিবই নোৱাৰিলোঁ দেখোন কি গান গালেনো মোৰ বোলো আমাৰ দীপালী বাইদেউ কিনাৰতে মোক টেপা মাৰি হাঁহি ধৰিছে আৰু কি বুলি কয় পেণ্টটো খোল খাই গ'লত কি হ'ব এতিয়া বোলে লাজি পাম এতিয়া হেনো তাৰ বোলে পেনকে খোল খাই গৈছে এতিয়া মোৰ চুপ গাই থাকিবলৈ দে নহ'লে ৰখি গ'লে ডাঙৰ কথা হ'ব ইমান পইচা লৈছে তাৰপিছত আৰু কি বুলি কয় গান গাই থাকোঁতে সি আকৌ সেই মাইকটোৰ ওচৰত আনি পিনি আকৌ কৈছে এইটোৱে বোলো কি গালে আকৌ একো ধৰিব মেলিব পৰা নাই বিহুৱে ফাঁকি গোৱাহেন কিহে পাই বাৰু মই হিন্দীত গোৱা হ'লেও ধৰিব পাৰোঁ কিবা এটা কিনো গালে এতিয়া তামিলে গালে নে তেলেগুৱে গালে নে ইংৰাজী গালে সেনেকুৱা গান গাইছে কি গান মানে একদম ধৰিব নোৱাৰা গান ইমান পইচা দি তেনেকুৱা গায়ক এইবাৰ পৰা নানিব দেই সুধি অন্নপ্ৰসন্ন পাতিলে এইবাৰ পৰা আমাৰ সেই গাঁৱৰ নামতিখিনিকে মাতিব পাৰে ভালকৈ নাম গামগৈ কি বুলি আমাৰ গাঁৱৰ সেই কি বুলি কয় আমাৰ যোগেনক মাতিব ৰাকুদাহঁতক মাতিব সিহঁতিবোৰে ধুনীয়াকৈ অনুষ্ঠানটো ধুতি চুৰিয়া পিন্ধি পাতি থৈ আহিব কি আকৌ এইবোৰ আকৌ অভদ্ৰামী আকৌ কি বুলি কয় জাঙিয়া পেণ্ট উলিয়াই গান গাইছে মই হ'লে এনেকুৱা গায়ক দেখা নাই দেই ইমান গাল পইচা দি পিনি এইবাৰ পৰা সেই নাচিবলৈ মাতিলেও নাযাওঁ নিজৰে লাজ লাগিছে তাৰ ভাগৰ পেণ্টটো দেখি চেক দিয়া